বেহা বেপাৰ কৰাৰ উদ্দেশ্যে ভাৰতলৈ অহা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে লাহে লাহে ৰাজ্য বিস্তাৰৰ কাম হাতত ল'লে। এটা সময়ত সমগ্ৰ ভাৰততে ব্ৰিটিছ সাম্ৰাজ্য বিয়পি পৰিছিল। আহোমসকলৰ ৬০০ বছৰীয়া শাসনৰ শেষৰ ফালে তিনিবাৰকৈ মানৰ আক্ৰমণে অসমত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমকো ব্ৰিটিছ সাম্ৰাজ্যৰ অধীন কৰি লয়। অসমত মানৰ আক্ৰমণ সম্পৰ্কে পৃথক এটা ভিডিঅ'ত বহলকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি মাথো ব্ৰিটিছ বিৰোধী আন্দোলনত অসমৰ কৃষক শ্ৰেণীৰ ভূমিকাৰ ওপৰতে আলোচনা কৰিবলৈ লৈছোঁ। শাসনত অধিষ্ঠিত হৈয়ে আৰম্ভ কৰা দমন আৰু শোষণ নীতিৰ ফলত ব্ৰিটিছ শাসনৰ জলঙাৰ মেকুৰী ওলাই পৰিছিল। ব্ৰিটিছসকলৰ ভাৰত বিদ্বেষী কাম কাজে গোটেই দেশবাসীক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিছিল। এনেদৰে পৰৱৰ্তী শাসনকালত সমগ্ৰ দেশতে ইটোৰ পিছত সিটোকৈ ইংৰাজ বিৰোধী বিদ্ৰোহৰ সূচনা হৈছিল। চিপাহী বিদ্ৰোহৰ পিছতে ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত কেইবাটাও কৃষক বিদ্ৰোহ হৈছিল। চিপাহী বিদ্ৰোহৰ দমনৰ বাবে ব্ৰিটিছ চৰকাৰে যথেষ্ট অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছিল। বিদ্ৰোহ দমনৰ নামত ঘাটি হোৱা বাজেট পূৰণ কৰিবলৈ জনসাধাৰণৰ ওপৰত বিভিন্ন ধৰণৰ কৰ কাটলৰ বোজা জাপি দিছিল। কৰ বৃদ্ধিৰ হাৰ ১০০% বৃদ্ধি কৰিছিল। ১৮৬০ চনত আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদিৰ ব্যৱহাৰৰ বাবে কৰ, কামৰূপ, দৰং, নগাঁৱত আবকাৰী কৰ, সোণ কমোৱা নৈ, মাছ ধৰা নৈ আদি ডাকত দি কৰ সংগ্ৰহ কৰা, চৰ চাপৰি বা চৰণীয়া পথাৰত গৰু ম'হ চৰোৱাৰ বাবে কৰ, তাৰোপৰি গৰু ম'হৰ খাদ্য ঘাঁহৰ ওপৰতো কৰ বহুৱাইছিল। ইংৰাজ চৰকাৰৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতি কৰিছিল সাধাৰণ প্ৰজা তথা কৃষকসকলৰ। তেওঁলোকৰ পৰা কৰ সংগ্ৰহ কৰিছিল ঠিকেই, কিন্তু কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিছিল। আনকি ইংৰাজ চৰকাৰে প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, দুৰ্ভিক্ষৰ সময়তো কৃষক ৰাইজক কৰ কাটলৰ পৰা কোনো ধৰণৰ ৰেহাই দিয়া নাছিল। তেওঁলোকক নানাভাৱে বলপূৰ্বক জোৰ জুলুম কৰি নানা শাৰীৰিক মানসিক অত্যাচাৰৰ মাজেৰে প্ৰজাৰ পৰা কৰ আদায় কৰিছিল। এনেবোৰ কাৰণতে সৰ্বসাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতুষ্ট হৈ বিদ্ৰোহত যোগ দিছিল। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে নগাঁও জিলাৰ ফুলগুৰি কৃষক বিদ্ৰোহ। ব্ৰিটিছ চৰকাৰে নিজৰ ৰাজহ সংগ্ৰহ আৰু ব্ৰিটিছ অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে ১৮৬১ চনত আফু খেতি বন্ধ কৰি তাৰ ঠাইত চৰকাৰী বিলাতী কানিৰ প্ৰচলন কৰাৰ ফলত আফু খেতি কৰি পেট প্ৰবৰ্তোৱা কৃষকসকলৰ আয়ৰ পথ শূন্য হোৱাত তেওঁলোক বিক্ষুব্ধ হৈ পৰিছিল। তদুপৰি কানিয়াৰসকলে অধিক দামত সুৰা কিনি খাবলৈ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তদুপৰি অসমীয়া স্বাভিমান তামোল পাণৰ ওপৰতো ব্ৰিটিছ চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰচাৰ কৰা হৈছিল। ১৮৬১ চনৰ ১৭ অক্টোবৰ তাৰিখে চৰকাৰৰ আফু খেতি বন্ধ কৰা নিৰ্দেশ বাতিল কৰিবলৈ আৰু তামোল পাণৰ ওপৰত যাতে কোনো ধৰণৰ কৰ নলগায় এই কথাৰ বাবেই উপায়ুক্তৰ ওচৰত প্ৰতিবাদ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। সেই সময়ত
নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন চাহাবে ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো বাদেই তেওঁলোকক সিদিনা বেয়া ব্যৱহাৰে কৰি ঘূৰাই পঠালে। পিছৰ দিনা অৰ্থাৎ 18 অক্টোবৰ তাৰিখে পুনৰ সেই ঠাইত প্ৰায় 4,000 ৰাইজ সমবেত হৈছিল। সিদিনা স্কন চাহাব তেওঁৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ পঠিয়ালে। সিংগাৰ চাহাবে ঘোঁৰাত উঠি দাৰোগা হৰনাথ বৰুৱা আৰু কেইজনমান চিপাহীৰ সৈতে আহি প্ৰতিবাদস্থলীত উপস্থিত হয়। প্ৰতিবাদকাৰীসকলৰ কিছুমানৰ হাতত লাঠি আৰু ধনুকাৰ দেখি সেইবোৰ জমা দি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ সিংগাৰ চাহাবে হুকুম দিয়াত চিপাহী আৰু প্ৰতিবাদকাৰীৰ মাজত লাঠি টনা আজোৰা লাগে। টনা আজোৰা কৰি থাকোঁতে হাতীগড় মৌজাৰ বাহু কৈবৰ্ত নামৰ কৃষকজনে সিংগাৰ চাহাবৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে। লগে লগে আন কৃষকসকলেও সিংগাৰক আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। ৰাইজৰ জুমৰ মাজলৈ চিপাহীয়ে গুলীয়ালে যদিও প্ৰতিবাদকাৰীসকলৰ প্ৰতি আক্ৰমণত 3জন চিপাহী নিহত হ'ল আৰু বাকীবোৰ পলাই যাবলৈ বাধ্য হ'ল। সিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। 19 অক্টোবৰত ধনুকাৰ লাঠিৰে সৈতে পুলিচৰ লগত প্ৰত্যক্ষভাৱে যুঁজ দিয়ে, ফলত বহুতো বিদ্ৰোহীৰ মৃত্যু হয় আৰু বহুতো চিৰকাললৈ ঘূণীয়া হৈ পৰে। 23 অক্টোবৰত উপায়ুক্ত স্কন চাহাবে ফুলগুৰি, নেলি, কচুহাট, ৰহা আদি ঠাইৰ পৰা সিংগাৰৰ হত্যাৰ লগত জড়িত থকাৰ অপৰাধত 41 জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকে ফুলগুৰিত সৈন্য শিবিৰ পাতি প্ৰজাৰ ওপৰত নানা অত্যাচাৰ চলায় আৰু 39 জন মানুহক নৃশংসভাৱে হত্যা কৰে আৰু আঘাতপ্ৰাপ্ত প্ৰায় 15 জনৰ বিনা চিকিৎসাত মৃত্যু হয়। মৰা শৱবোৰ যেতিয়া গেলিবলৈ ধৰিছিল তেতিয়াহে পৰিয়ালবৰ্গক লৈ যাবলৈ অনুমতি দিছিল। চিনাক্ত হ'লে ইংৰাজৰ হাতত গৃহস্থৰ কিবা অপকাৰ হ'ব বুলি আশংকা কৰি আত্মীয় স্বজনে মৰা শৱবোৰ লুকাই চুৰকৈ নি সৎকাৰ কৰিবলগীয়া হৈছিল। ইংৰাজ চিপাহীয়ে ফুলগুৰিত পহৰা দিয়াৰ নামত 6 মাহলৈ সেই অঞ্চলত নানা অত্যাচাৰ চলাই গৈছিল। তিৰোতাসকলো সিহঁতৰ পাশবিক অত্যাচাৰৰ পৰা সাৰি যোৱা নাছিল। আনফালে আকৌ সেই অত্যাচাৰী চিপাহীবোৰৰ ভৰণ পোষণৰ বাবে ফুলগুৰি অঞ্চলৰ মানুহকেই ৰচদ পাতি যোগান ধৰিবলৈও বাধ্য কৰাইছিল। ডেপুটি কমিছনাৰে গ্ৰেপ্তাৰ কৰা লোকসকলৰ নামমাত্ৰ বিচাৰ পাতি বহু কৃষক নেতাক জেইলতে ফাঁচি দিয়ে, বহুতক যাৱজ্জীৱন কাৰাগাৰত বন্দী কৰি ৰাখিলে, কিছুমানক 1 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহে, কিছুমানক পূৰ্বৰ চৰকাৰী পদ সুবিধাৰ পৰা বঞ্চিত কৰে। এগৰাকী ব্ৰিটিছ চাহাব সিংগাৰৰ মৃত্যুৰ পৰিণতি হিচাপে ফুলগুৰি অঞ্চলৰ অনেক কৃষকে প্ৰাণ দিব লগা হৈছিল। অনেকে নিজৰ অংগ চিৰকাললৈ ঘূণীয়া হ'ব লগা হৈছিল। তাৰোপৰি 6 মাহলৈ ইংৰাজ চিপাহীৰ নানা অত্যাচাৰ সহি জীয়াতু ভুগিব লগা হৈছিল। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধেৱা নামেৰে অভিহিত কৰা হয়। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। জয় আই অসম।